আচ্ছা ঘৰত নামানে নামানে এতিয়া কি কৰিবা তোমাক লৈ কৰবাত গুচি যাম কিন্তু ক'ত নাজানো মা দেউতাৰ বিহনে থকাটো মোৰ বা আপোনাৰ পক্ষে জানো সম্ভৱ নাজানো উচিপিবলৈ ললাই ন নাকান্দিবা কেতিয়াবা দূৰ হৈ চাব লাগে মৰমবোৰ ৰঙীন হৈ পৰে না ব'লা আমি কৰবাত যাওঁগৈ কিন্তু বুলি একো নাই ব'লা মোৰ লগত মই জানো মা দেউতাক এৰি থকাটো অসম্ভৱ মই আনৰ দৰে তোমাক কাহানিও ক'ব নোৱাৰোঁ যে মা দেউতাৰ বাবে মই তোমাকো এৰি যাম কাৰণ এই ভালপোৱা সঁচা মই মা দেউতা তোমাৰ সৈতে একেলগে জীয়াব খোজোঁ তোমাৰ বাহিৰে কাৰো হ'ব নোখোজোঁ মোক বুজাচোন হ'ব বুজিছোঁ নাকান্দিবা মা দেউতাৰ ওপৰতো উফন্দ নাপাতিবা যাওক ঘৰলৈ ভাত খাই শুব আৰু শুনক দূৰে দূৰে হ'লেও মই আপোনাৰ বুকুতে থাকিম চিন্তা নকৰিব আপোনাৰ থুনু হয় জীয়াই থকা জীৱনটোত এজন সঁচা মানুহৰ প্ৰয়োজন মা দেউতাৰ পাছতে যাৰ কাষত নিজকে ছেফটি অনুভৱ হয় যাৰ লগত কটোৱা সময় মধুৰ হয় যাৰ কাষত থাকিলে সময় কেতিয়া পাৰ হৈ যায় অনুভৱেই নহয় ভাগ্য লাগিব আপুনি তেওঁক ভাল পোৱাবোৰৰ দৰে তেওঁৰ পৰা সেই একে ভাল পোৱাবোৰ পোৱা এজন প্ৰিয় মানুহ পাবলৈ আপুনি তেওঁক শ্ৰদ্ধা কৰাৰ দৰে আপুনি বিচৰা ধৰণে আপোনাকো এনেদৰে বিচৰা এজন প্ৰিয় মানুহ পাবলৈ